নমস্কাৰ পলিটিক্যাল বাৰ্তাৰ আজি অনুষ্ঠানলৈ মই পৰিস্মিতাই আপোনালোক সকলোকে জনাইছো স্বাগতম। সমাগত পঞ্চায়ত নিৰ্বাচন সকলোৰে মাজত দেখা পোৱা গৈছে বেছ সক্ৰিয়তা। আমি আজি ফোন যোগে সংযোগ হ'ম পশ্চিম বৰক্ষেত্ৰী নলবাৰী জিলা পৰিষদৰ পৰা প্ৰাৰ্থিত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা ৰুবুল আলীৰ লগত। আমাৰ লগত আজি ফোন যোগে সংযুক্ত হৈছে ৰুবুল আলী। কিয় তেওঁ এই প্ৰাৰ্থিত্বৰ দৌৰত দৌৰি ফুৰিছে, তেওঁ যোগ্য হয় নে নহয়, এনে বহু কথা আমি পাতিম আজি তেওঁৰ লগত। বৰ্তমান আমাৰ লগত ফোন যোগে সংযুক্ত হৈছে ৰুবুল আলী। আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আপুনি যেহেতু যি সমষ্টিৰ পৰা আপুনি এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, সেই সমষ্টিটোৰ পৰা যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিলে ৰাইজে কি আশা লৈ বা কেনেধৰণৰ নিজকে ৰাইজৰ সেই আশাসমূহ সেই সমস্যাসমূহ সমাধানৰ বাবে আপুনি নিজকে কেনেধৰণে প্ৰস্তুত কৰিছে? মানে মই আমাৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদটোৰ পৰা নলবাৰী জিলাৰ টিউ সমষ্টিৰ অন্তৰ্গত। কথাটো হ'ল কি, মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছোঁ। টিকেট প্ৰত্যাশী মই আজিৰ তাৰিখত মই এনেকৈ নকওঁ যে মই 100% টিকেট পামে বা মই আজিৰ তাৰিখত 100% হৈ থকা নাই, কাৰণ দলে যেতিয়া প্ৰক্ষেপ কৰিব তেতিয়া মই 100%। হয় হেল্ল'। হয় হয়। আৰু বৰ্তমান আপোনাৰ সেই সমষ্টিৰ কেনেধৰণৰ সমস্যা আছে যিখিনি সমস্যা এজন সাধাৰণ নাগৰিক হিচাপেও আপুনি ক'ৰবাত সমাধান হোৱাটো বিচাৰে? আমাৰ সমস্যাটো বিশেষকৈ আমাৰ ৰাস্তা ঘাটৰ কিছু সমস্যা এই ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন অহাৰ পিছত সমস্যা কিছু আমাৰ দূৰ হৈছে, কিন্তু তথাপিও গ্ৰাম্য অঞ্চলটোৰ কাম কৰিবলৈ পঞ্চায়ত আমাৰ ডেভেলপমেণ্টটো লাগে। পঞ্চায়তৰ থ্ৰুদি হয় ডেভেলপমেণ্টটো। আৰু গ্ৰাম্য অঞ্চলৰ যিখিনি মানুহ আমাৰ জনসাধাৰণ, এই জনসাধাৰণখিনি আমাৰ সচৰাচৰ মন্ত্ৰী এম.এল.এক লগ নাপায়। আৰু তেখেতসকলৰ যিখিনি মনৰ দুখৰ কথা বা তেখেতসকলৰ যি অভাৱ অভিযোগৰ কথা, সেই কথাখিনি সদায় পঞ্চায়ত প্ৰতিনিধিবিলাকক লগ পায়। আৰু তেতিয়া এই কথাবিলাক কামবিলাক তেতিয়া পঞ্চায়ত প্ৰতিনিধিয়ে সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰে। হয়। আৰু যদি ৰাইজে আপোনাক জয়ী কৰে, আপোনাৰ এনে কি বিশেষ ব্যক্তিত্ব আছে, এনেকৈ বিশেষ গুণ আছে যাৰ ফলত ৰাইজে আপোনাক জয়ী কৰাব? বিগত দিনসমূহত আপুনি ৰাইজৰ হকে কেনেধৰণৰ কাম কৰি আছিলে? মই 2018 চনৰ আমাৰ পঞ্চায়ত নিৰ্বাচন হৈছিলে আমাৰ আগৰ চৰকাৰখনৰ, আৰু এই নিৰ্বাচনত 62 লোৱাৰ কথা আদাবাৰী জিপি মোৰ মিছেছ ইয়াৰ 80% মুছলমান জেগা আছিল, মাইনৰিটি এলেকা, খিলঞ্জীয়া মুছলমান আছে। আৰু ইয়াৰ পৰা মোৰ মিছেছ হাজাৰৰো অধিক ভোটত জয় হৈছিল। আৰু তেতিয়া আমাৰ সমস্যা আছিল, বহুত সমস্যা, ৰাস্তা ঘাটৰ পৰা আদি কৰি মানে শিক্ষা, আমাৰ যিখিনি স্কুল, হাইস্কুল, এম.ই. স্কুল, এইবিলাক গোটেই আমাৰ অলপ অভাৱ অভিযোগ আছিল। মই যিখিনি আমি পঞ্চায়তৰ ফাণ্ড পাইছিলোঁ, বেছিকৈ মই শিক্ষাত বেছি লগাইছিলোঁ আৰু ৰাস্তা ঘাটৰ কাম কৰিছিলোঁ। হয়। বাকী এইটোতো আমাৰ যিখিনি ৰাইজৰ পিয়মেৰ ঘৰ, এই ঘৰখিনি সচৰাচৰ এটা নিয়মত আহে। হয়। এই নিয়মত আমাৰ ৰাইজে পাইছে। অভাৱ অভিযোগ সঠিকভাৱে ৰূপায়ণ হোৱাটো মই বিচাৰোঁ গোটেই কামখিনি পঞ্চায়ত লেভেলৰ। আৰু পঞ্চায়ত প্ৰতিনিধিয়ে যদি কাম কৰিম বুলি ভাবে তেতিয়াহ'লে ৰাইজৰ বহুত কাম কৰিব পাৰে, কিন্তু প্ৰয়াস লাগিব কাম কৰাটো। কেতিয়াবা এনে হোৱা পৰিলক্ষিত হয় যে ৰাইজে যি আশাসমূহ লৈ, যি আশা প্ৰত্যাশা লৈ পেলাই এজন প্ৰাৰ্থী যেতিয়া জয়ী কৰায়, তেতিয়া তেওঁলোকে ৰাইজক বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ক'ৰবাত গৈ সময় বাগৰাৰ লগে লগে প্ৰতিশ্ৰুতি কিন্তু প্ৰতিশ্ৰুতি হৈ ৰয়, সমস্যা হৈ থাকি যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? মই আমাৰ মানে প্ৰতিনিধি মই বুলি নকওঁ, যি দলৰে নহওক, আমি ৰাইজৰ ওচৰত ভোট খুজিবলৈ গ'লে আমি যিখিনি আমি কৰিব পাৰিম, এনে ভুৱা প্ৰতিশ্ৰুতি দি লাভ নাই। যিখিনি আমি কাম কৰিব পাৰিম, যে পঞ্চায়ত লেভেলত আজি কাম আহে, যদি আমি ধৰি লওক ইয়াৰলি 1 কোটি টকাৰ, আমি যদি তাতে 5 কোটি টকাৰ ফুলজাৰি মাৰি, এইটোতো ৰাইজে এইটো জানে। আজিকালি ৰাইজ অভিজ্ঞ, ভোটাৰসকলে অভিজ্ঞ আজিকালি। এতিয়া যদি কওঁ, আগৰ সেই ফুলজাৰি মাৰা দিন গ'ল, আগৰ সেই সূতা কম্বলৰ ৰাজনীতি গুচি গ'ল। এতিয়া ৰাইজে এজন নেতাতকৈ ৰাইজে বেছি ভালকৈ জানে কথাবিলাক। আৰু ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ ক্ষেত্ৰত যিয়ে জয়ী হ'ব তেওঁ অন টাইম ৰাইজৰ কাৰণে, আৰু যিয়ে ৰাইজৰ কাম কৰিম বুলি ভাবিব যে মই ভৱিষ্যতৰ কাৰণে ৰাইজৰ কাম কৰিম,
তেওঁ সঠিকভাৱে এটা সঠিক লাইনত কাম কৰিব আৰু প্ৰতিনিধিৰ সদায় আধ্যাত্মিক লাইনটো লাগে যি আধ্যাত্মিক লাইনৰ কথা অলপ চিনি পাব ধৰ্মীয় লাইনত কথাবিলাক ভাবিব তেতিয়া সমাজখনৰ সংস্কাৰৰ ক্ষেত্ৰত শৈক্ষিক দিশৰ ক্ষেত্ৰত এই কামবিলাক কৰাত এটা সফল ৰূপায়ণ হয় আৰু তেতিয়া তেনেকুৱা ব্যক্তিক ৰাইজে চিনি পায় আৰু ৰাইজে তেনেকুৱা ব্যক্তিকে নিশ্চয় জয়ী হোৱাটো বিচাৰিব আপুনি যেহেতু নলবাৰী জিলাৰ সংখ্যালঘু মৰ্চাৰ এক্স প্ৰেছিডেণ্ট আছিলে দুবাৰকৈ হয় সেই দিনসমূহত আপুনি কেনেধৰণৰ উন্নয়নমূলক কাম কৰিছিলে মই তেতিয়া দলীয় কাম কৰিছিলোঁ আমাৰ দলৰ বিষয়ববীয়াসকলে আমাৰ সচৰাচৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ যিখিনি মাইনৰিটি মানুহ আছে মানুহখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কম সংখ্যক মানুহ থাকে নলবাৰী জিলা মই মোৰ যেতিয়া মাইনৰিটি প্ৰেছিডেণ্ট আছিলোঁ মই 18 জন ইয়াত প্ৰেছিডেণ্ট কাউন্সিলাৰ আমাৰ আঞ্চলিক সদস্য আৰু মেম্বাৰটো বহুত আছে ৱাৰ্ড মেম্বাৰ বহুত মই তেতিয়া এই জিলাখনত সুন্দৰভাৱে জয়ী হৈছিলে আমাৰ তিনিওটা সমষ্টিত আৰু তেতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি মাইনৰিটি এলেকাত সংগঠন অধিক শক্তিশালী হৈ উঠিছিলে আজি আমি তাৰ প্ৰতিফলন মোৰ মিছেছো জয় হৈছে তেনেকুৱা আৰু বহুত ব্যক্তি আমাৰ ইয়াত পঞ্চায়ত প্ৰতিনিধি জয় হৈছে আৰু ৰাইজৰ কামো কৰিছে আৰু আগত বিগত কংগ্ৰেছৰ দিনত যি পঞ্চায়ত প্ৰতিনিধি আছিল ৰাইজক যিটো পিয়ামেৰ ঘৰৰ কথাই হওক ৰাস্তা পদূলিৰ কথাই হওক ৰাইজক যিটো জ্বলা পোলা খুৱাইছে এই যিটো আমাৰ পিয়ামেৰ ঘৰ পালে যে আগত পইচা দিব লগা আছিল যে এটা ঘৰ পালে 20,000 বা 15,000 টকা দিব লাগিছিল আজি এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ যি পঞ্চায়ত আহিছিলে এই পঞ্চায়ত গ'ল 5 বছৰ এই 5 বছৰত কোনো প্ৰতিনিধিয়ে আমাৰ পইচাৰ কাৰণে ভাৰতীয় অন্তত মই নকওঁ যে কোনোবা পঞ্চায়ত কংগ্ৰেছ প্ৰতিনিধিও জিতিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিয়ে মই নদি ক'ব পাৰোঁ কোনো এজন প্ৰতিনিধিয়ে কাৰো পৰা এটকা ঘৰৰ নামত পইচা খোৱা নাই এইটো ডাঙৰ সমস্যা এই সমস্যাটো আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিশেষকৈ দলীয় নেতৃত্বই যিখিনি আমাক নীতি শিক্ষাৰে আমাক দলৰ সাংগঠনিক দিশটো আগুৱাই লৈ গৈছে এই কথাখিনিৰ আমি সঁচাকৈ আমি হলক ল'ব লাগিব যে আজি অন্তত পিয়ামেৰ ঘৰৰ নামত ৰাইজে এটকা দিব লগা হোৱা নাই আৰু মই জানো ভৱিষ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনৰ দিনত তেনেকুৱা কাম নহয় আৰু যিখিনি কাম হ'ব নিশ্চয় ভাল কামেই হ'ব আৰু আমি অনাগত যি আমাৰ আহিব পঞ্চায়ত এই পঞ্চায়তত আমি জিলা পৰিষদকে ধৰি আমি বহুত মোটামুটি 99% আমি জয় হোৱাৰ এটা আমি ৰূপ দেখা পাইছোঁ এইখিনি নিশ্চয় ভাল হ'ব আৰু ভৱিষ্যতৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি পুনৰ 26ত যে চৰকাৰ হ'ব এইটো নিশ্চিত হয় আমাৰ এই অনুষ্ঠানৰ পৰা আপোনালৈ শুভেচ্ছা জনাইছোঁ আপুনি অনাগত দিনসমূহৰ ৰাইজৰ হকে কাম কৰি যাওক ঠিক আছে এয়া আছিল ৰুবুল আলীৰ মন্তব্য এনেধৰণৰ ভিন্ন প্ৰাৰ্থীৰ ভিন্ন মন্তব্যলৈ আমি আপোনালোকৰ মাজলৈ আহিম গতিকে আপোনালোকে চাই থাকিব পলিটিকেল বাৰ্তা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত আপোনালোকৰ যোগ্য প্ৰাৰ্থীজনৰ নাম আমালৈ প্ৰেৰণ কৰিব পাৰে আন এক ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই পৰিস্মিতাই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ